তথা চংকং আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত যোনটো অধোসকম আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট ইয়াত অনুষ্ঠিত হৈ আছে। আজি খেলখনটো বিৰাট বঢ়িয়া ভাল হৈছে। আমাৰ এটাই আমাৰ জিলা কমিটিৰ ফালৰ পৰা আমাৰ ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো আমাৰ যোনটো ভিতৰুৱা অঞ্চল, এই ভিতৰুৱা অঞ্চলত এনেখন খেল পাতিছে কমিটিয়ে। তাৰ কাৰণে আমি জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমাৰ চংকং আঞ্চলিক ক্ৰীড়া সন্থালৈ আমাৰ জিলা কমিটিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এখেতলোকক আৰু মই ভাবিছোঁ ভৱিষ্যতেও আৰু এনেকৈ যদি খেল বিচাৰে আমি ওপৰলৈ জনাম। যিকোনো খেল মহিলাই হওক বা আণ্ডাৰ-17 হওক, এনি খেল আমি ডিষ্ট্ৰিক্ট ফালৰ পৰা ইয়াত যদি বিচাৰে কমিটিয়ে আৰু নেক্সট টাইম আমি দিবলৈ চেষ্টা কৰিম। আৰু কমিটিলৈ আমাৰ আমাৰ গোটেই ধেমাজি জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজিৰ খেলৰ বিষয়ে কি ক'ব? আজি যিখন সপ্তমখন মেচ, সেই সপ্তমখন মেচটো একদম আজি ফাইনেলৰ নিচিনা লাগিলে। যথেষ্ট দৰ্শক আমোদ পাইছে আৰু দুয়োটি দললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে দুয়োটি দলে যি আজি খেল প্ৰদৰ্শন কৰিছে, নথৈ আমি সুখী হৈছোঁ। ইয়াত যে চংকং আঞ্চলিকত যে খেলখন পাতিলোঁ, খেলখনৰ পতা যেন আমাৰ প্ৰফিট হ'ল, তেনেকুৱা এটা যেন অনুভৱ হৈছে। আজি যিখন খেল দেখিছোঁ, আমি অহা 6 তাৰিখে যিখন ফাইনেল হ'ব, ইয়াতকৈ যাতে ভাল হয়, ইয়াতকৈ উন্নত মানদণ্ড হয়, তেনেকুৱা এটা আশা কৰিছোঁ। দুয়োটা টিমে এনেকুৱা এটা ফৰ্মত আছে, খুব ভয়ানক এখন ফাইনেল এই চংকং আঞ্চলিক খেলপথাৰত সৃষ্টি হ'ব। এইটো আমাৰ চংকং আঞ্চলিক আৰু ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যিটো খেল অনুষ্ঠিত কৰা হ'ল, আমি যেন আজি খেলখন পাতি এটা সাফল্যমণ্ডিত হৈছোঁ, তেনেকুৱা এটা অনুভৱ হৈছে। আজি খেলখন লখিমপুৰ বনাম ওদালগুৰিয়ে ফাৰ্ষ্ট হাফত যথেষ্ট ভাল খেলিলে, সেইকাৰণে এটা স্ক'ৰ কৰিব পাৰিলে। আৰু লখিমপুৰে ছেকেণ্ড হাফটো সম্পূৰ্ণ 40 মিনিটে লখিমপুৰে ওদালগুৰিক এটেক কৰি থাকিলে যদিও আজি গ'ল দিবলৈ সক্ষম নহ'ল যদিও তেখেতলোকৰ যিটো খেলৰ পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চটো দেখি দৰ্শক আৰু আমি আয়োজক কমিটি সকলোৱে যথেষ্ট সুখী হৈছোঁ। ৰাইজক কালিৰ খেলৰ বিষয়ে কি ক'ব? অহা কালিলৈ আমাৰ যিটো আমন্ত্ৰণমূলক ডিব্ৰুগড় আৰু দুলীয়াজানৰ খেল হ'ব, সেইখনো যথেষ্ট আমোদজনক খেল হ'ব। যিহেতু ধেমাজি জিলাত খুব কম সংখ্যক মহিলা দলৰ খেল হয়, সেইবাবে আমি মহিলাসকলো যাতে অলপ আগুৱাই যায় এই খেলৰ দিশত, সেইকাৰণে মহিলা খেলটো আমি ইয়াত আয়োজন কৰিছোঁ। ফুটবল ক্ৰীড়া সন্থাৰ যিহেতু পোনপ্ৰথমভাৱে আমাৰ চংকং ভিতৰীয়া অঞ্চলৰ আজি খেলখন পঠা হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট। ফিল্ডখন আপোনালোকে কেনেকুৱা লাগিছে? ফিল্ডখন যথেষ্ট কষ্ট কৰি চংকং আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক লগতে সকলো সদস্যই যথেষ্ট কষ্ট কৰি ফিল্ডখন তৈয়াৰ কৰি ৰাখিছে। আৰু ফিল্ডখন আমি বেয়া বুলি ক'ব নোৱাৰোঁ, যিহেতু আমাৰ চৰকাৰী ফাণ্ড কোনো ধৰণৰ অহা নাই আজিলৈকে। ভৱিষ্যতে যাতে চৰকাৰৰ চকুত পৰাকৈ, মই আজি এটা কথা ক'ব বিচাৰিছোঁ, চংকং আঞ্চলিক যিখন খেলপথাৰত আমি খেল অনুষ্ঠিত কৰিছোঁ, সেই খেলপথাৰখন যাতে চৰকাৰে চকু দি ভৱিষ্যতলৈ এটা মিনি ষ্টেডিয়ামলৈ পৰিণত কৰে, সেয়া এটা আমি ধেমাজি জিলা ক্ৰীড়া সন্থা আৰু চংকং আঞ্চলিক ক্ৰীড়া সন্থা হৈ মই এটা দাবী জনাইছোঁ।